আৰু বিচনা গাড়ী মৰিলে ফুলি লাভ নাই যদি তোৰ জীয়াই থাকোঁতে মিলি জুলি আমি হাঁহ এটা খাব নোৱাৰোঁ মিলি জুলি অঁ যাওঁ হাঁহ এটা ল আৰু আপোনাৰ অ' বৌ আহিছোঁ ৰে বৰ ধুনীয়া বিহু খালে সাজটো পাই কিন্তু মজা আছিলে দেই এইখনত যাবলৈ অহা যোৱা কৰিব বেছি মানুহ থাকে দিগদাৰ হ'ব কেতিয়া পৰিছে বুলি এইডালো কলা নহয় তহঁতৰ মানে হোৱাই নাই নে কিনো দে হাফ নাই এইকণে মুটনি একেবাৰে শেষৰকণ এইকণ দিলোঁ হেৰি হ'ল মোৰ সকাম আছে জল্দি কৰ এই নহয় হেৰি কৰি তেতিয়া জল্দি কেলৈ কৰিব নহয় মানে তোৰ এতিয়া হেৰি নহয় সকাম মোৰ মেইন পাত্ৰ মানে গম পাইছ নাই নহয় বৰষুণ চৰষুণ নাই যাব আকৌ ৰ'ব এই তেৰি আকৌ মই বৰষুণ হ'লে বাট চাই থাকিব লাগিব নে কিনো নহয় বছ তই বছ মই হেৰি এটা কাম কৰি বিহু চাওঁ শুনিছ হেৰি কৰিবি এই পইচাটো কিমান হ'ল মনত আছে নাই কেইটা হ'ল আমাৰ কেইটা হ'ল সেইটোতো কথা মই বাৰে বাৰে কৈ আছো এতিয়া ই কোৱা মতে সাপ এটা আছিলে কিন্তু অকণমান মোকো লাগে দেচোন হেৰি তাৰমানে তাত আকৌ নোলায় সকামৰ ঘৰত পিককৈ আহি পেলাই অকণমান দিব লাগিব নহয় বুজিলা মই অকণমান মই থৈ দিছোঁ আৰু হেৰি এই তহঁতৰ হাতে সুতৰে তহঁতৰ মিলাই পেলাই হিচাপটো মই সেই বৌক কৈ থৈ যাম আঁতৰৰ পৰা পইচাটো দি থৈ যাবি দেই হেৰি নহয় এই তই অকণমান খাই যা আকৌ মিলি জুলি অকণমান খাই যা গোন্ধ ওলাই নেকি নোলায় ঐ শিঙা পাত খাব পানী বৰকে নিমিলাবিও মই মিলাই থোৱা আছে বিহুৰ দিনা লৈছো হেৰি কৰ যদি খা বাৰু মোৰ মানে সেই লেট হ'লে মানে দিগদাৰ হৈ যাব বুজিছ নাই ঠিক আছে দে যাবি নোৱাৰা লাহে দিয়ে খা না কেইটা মই কিনে নকওঁতো এই বস্তুটো বেয়া বস্তু নেখাবি বস্তু মাল হয় তাতে এইটো চৰকাৰী মাল এইটোৱে তই চব বেয়া কৰিব মই কৈ দিলোঁ কিডনী লাঞ্চ লিভাৰ কৰঙনৰ চুক মুঠতে ক'লা ফুললৈকে মই কৈছোঁ গেলি যাব মই কৈছোঁ নেখাবি কিন্তু ক'বা বিহু বুলি অকণমান আমাৰ এই ৰঙিলী নবোৰ যে অঁ সাজ অকণমান দিছিলে আৰু সাজ অকণমান সাজে পালি ৰহি নেপালি বিহুত আৰু সাজ বিহু বিহুত সাজে খাব পুৰা পকাই সাজখন ভাল আছে বিহু বুলি মানে বৰ ধুনীয়াকৈ খুৱাইছোঁ বিহু বিহু লাগিছে এই আছে নেকি এনেকুৱাকৈ অকণমান বেছি নাই এইটো মোৰ নচলে মই বেছি নাখাওঁ মাল নাই নাই মাল নাই নাই অকণমান নাই এমান বেছি নাখাওঁ এনেও নাখাওঁ মই এইটো কি বিহু হা এইটো কি বিহু বিহু এইটো এনে বহাগ বিহু বুলি কয় আচলতে মানে কি বিহু মানে আপোনালোকে নাজানে যে এইবিলাক কথা বিহু আচলতে আমাৰ তিনিটা আমাৰ জাতীয় বিহু আমাৰ জাতীয় সংস্কৃতি এইবিলাক ঢেৰ কথা আছে আপোনালোকে এইবিলাক নাজানে এতিয়া আমাৰ বিহু কেইটা বাৰু আপোনালোকে জানে বিহু কেইটা বিহু তিনিটা য়েছ বিহু তিনিটা আপোনাৰ বহাগ বিহু মাঘ বিহু কাতি বিহু ৰঙিলী বিহু কয় বিহু আচলতে বিহু আচলতে চাৰিটা দেই আপোনাৰ মই নামকেইটা কৈ দিছোঁ ন বহাগ বিহু মাঘ বিহু কাতি বিহু ৰঙালী বিহু কয়
ভুল হৈছিলে দেই, ৰ'ব 1 মিনিট। বিহু আচলতে 5টা হ'ব লাগে। 5টা দেই, পাঁচটা। বিহু 5টা, বিহু 5টা। এই যেনে ধৰক বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ৰঙালী বিহু, ভোগালী বিহু, আইঐ কোৱাটো আচলতে বিহু 6টা হ'ব লাগে। 6টা। 6টা। অ', চব কি বিহু চব? ঠিক বহাগ বিহু, মাঘ বিহু, কাতি বিহু, ৰঙালী বিহু, ভোগালী বিহু, কঙালী বিহু, আইঐ কোৱাটো মই কৈ গৈ আছোঁ, বিহু ওলাই গৈ আছে দেখোন কোৱাটো। আৰু কি বিহু ওলালে? আৰু ওলাই আছে কিবা এটা কৈ দিব। মই নকওঁ আৰু দেই, বিহুৰ বিষয়ে মই নকওঁ। হেৰি ন, এই বুজিছ না, তহঁতিকেইটা এটা কথা শুনচোন, এতিয়া বিহু বহাগ ঐ, থ, 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 থ। তই আৰু খালে আৰু বিহু ওলাব। এতিয়া হেৰি নহয়, এই বিহু বহাগ বহাগ গৈ থাকক, এইফালে মোৰ সকামত দি আছে নে বাৰু? হা, সকামত দি আছে নাই? এইবোৰ কথা শুনি বোলে বিহুৰ দিনত এইবোৰ কথা শুনি বোলে তোক মাতিছিলো কেলে মই মাৰ ইয়া মোৰ গালখনতে মাছ 6টা দেও হৈ গ'ল হ'ল এইবোৰ গিলাচ সেইখন পটাপট খাম মুঠতে থ। বিহু আৰু বিহু ওলাব নি? মই কৈছিলোঁ বিহু ওলাই গৈছোঁ। সেইকাৰণে নালাগে মই মানে এনেকে বিহু ওলাই গৈ থাকিব কথা হ'ল নি? তই বিহু বুলিলে মইহে জানো। এই মুক্তনি সোপা তহঁতি খাবি, পইচা পাতি দিলি। এতিয়া মই কৈছোঁ মানে মানে গোটেই মানে গীটাৰৰ পৰা আৰম্ভ কৰি কীৰ্তনৰ পৰা আৰম্ভ কৰি গোটেইখন মুখস্থ কৰি থৈছোঁ। কি হ'ল আকৌ কি হ'ল তোৰ? নহয় আৰু এটা বিহু ক'বলৈ মই চাৰি গ'ল। কি হ'ল? মানে কৈছোঁ আৰু আপোনাৰ 7 নম্বৰত আপোনাৰ গৰু বিহুটো আহিব। গৰু গলি নাই এবাৰ আইঐ তহঁত দুটাক নাই গোৱা।